গাঁও বেলশ্ৰী ল'ৰা আছে মাৰা গৈছে বোৱাৰী দুটা আছে নাইতা এটা আছে নাতনি তিনিটা আছে তাক খাবলৈ অৱস্থা নাই আৰু বেমাৰী ঘৰত আজি কিমান বছৰ হৈছে 10 বছৰে হৈছে ভাই পইচা নাই চিকিৎসা কৰিব কাৰণে কি বেমাৰ হৈ আছে আপোনাৰ? ক'বানো কি হৈছে টনচিল নিচিনা হৈছে বস্তুটো গোটা গল বিয়াই থাকে, গুলি টনচিল নিচিনা বিষাই থাকে, বিহাই আৰু এনেকৈ কৰি ফুচ ওলাই ফুচ তাই চলাই 10 বছৰ হৈছে ভাঙা। 10 বছৰ কিমান ইমান চাইছি বিশটো মেটেল 350 একশমত 100 meter pare balak e boldar hadap lagi hadap ela obot ai পেনশন পাইছে না পোৱা নাই? oh paisi ঠিক নাই 3 মাহ হল 6 মাহ হল 500 meter পাই 500 গৈছে। খৰ পোৱা নাই? নাই খৰ পোৱা নাই। নাই লাইন দিবা লাগে আৰু ইবা একদিন যদি কাম কৰিব নদলি আৰু কঠিয়ান দিব লাগে আৰু অঘট সমাজত নেগিলে মানে কামটো কৰিব নহ'লে মানে পইচা দিব লাগিব সমাজত। আপোনালোকৰতো সিও মাৰা গেল নাইতাতো পঢ়ি আছে নাতি বহুত কষ্টত ছাৰ কি ক'ব? ব্ৰহ্মপুত্ৰ কি লাগে আপুনি? অলপ সহায় কৰি বেমাৰটো বহুত দিন হ'ল কথা খোৱাই নৰে আৰু খাবাও নৰে ইমান কষ্ট কৰি কৰিব লাগে দিনত আৰু ঘৰত এতিয়া ছোৱালী গুৱাহাটীত আহিব নৰে দুটাও শিল ভাঙি বিক্ৰী কৰি খাম আজি বহু বছৰ হ'ল 10-12 বছৰ হ'ল আমাৰ ঘৰত কোনেও নাই কাম কৰা মানুহ আমি বুঢ়া বুঢ়ী শিল কোবাইয়ে বিক্ৰী কৰি খাম আৰু নাতি 3টা আছে যদিও কাম কৰিব পৰা হোৱা নাই বৰ্তমান আৰু আমি চৰকাৰে একো বস্তু পোৱা নাই ঘৰো পোৱা নাই ৰেচন কাৰ্ড পাইছোঁ যদিও কিবাকে ৰেচন কাৰ্ডটো মাহত কিবাকে যায় আৰু এক মাহটো আমি সেনেকৈ কষ্টকৈ খাই আছোঁ আৰু কিবা বস্তু আহিলেও আমাক নিদিয়ে দেখোন কিয় বা আমি নাপাওঁৱে একো শিল ভাঙিলে মোটামুটি একদিন লাগে আৰু শিল ওলাব লাগিল না শিল ওলাওঁতে দিনটো লাগিল আৰু সিদিনা কোবালি 8 দিনটো মুঠতে 2 দিন লাগে আৰু কিমানত বিক্ৰী কৰে? 350 এক বাকচ এই নদীটো দিৰিং মানে সদায় খৰালি হওক বাৰিষা হওক আমাৰ এই কাম বানপানী আহি পানী ক'ৰবাত বৰি চাই এনে কোবাং পানী নুঠা জেগাত কোবাই থওঁ আৰু পানী শুকালি আৰু গাড়ীটো আহে পানী বাঢ়িলেতো গাড়ীও নাহে এতিয়া থাকেই আৰু কেতিয়া যায় বহুত যায় কি হয় গাড়ী এই বানপানী আহিলে আৰু চব মেটেল চেটেল চব লৈ যায় আৰু এইটো আৰু পইচা এনে গেল আৰু কষ্ট এনে গেল একো নাপায় এইটো কি জানো কি লাগে আপোনাক? আমাকতো এতিয়া মানে ঘৰ নাই কৰোণাতে আমি পোৱা নাই আমাক ঘৰ লাগিছিল আৰু ৰেচন পাতি অলপ পাৰে যদি চৰকাৰে দিয়ে যদি ভাল আৰু দিলি কিবা ঘৰ চৰ দিয়ে তেতিয়া আমি বিৰাট ভাল পাওঁ আৰু আপোনাৰ বয়স? মোৰ 69 মান হৈছে আৰু আইতাকৰ বয়স? ইয়াৰ 5 কম 5 বছৰ কম 65 বহুত কষ্ট কৰিব খালি মাহ কি সদায় আপোনালোকৰ পৰিয়াল বৰ্তমান নাতি 3টা আছে আৰু বৰ আছে আৰু ল'ৰাটো মৰিল এতিয়া কৰোণা মানুহ কোনেও নাই আমি শিল কোবাই খাওঁ